তোমাৰ যদি কিবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই কি কৰিবা ভাবা নেকি তুমি মোৰ মা বৈ ধৰি লওক ফুল বুলি ধৰি ল'লে হ'ল যদি তোমাৰ পচন্দ নাই হোৱা ন তুমি এক মিনিট তুমি চকু চকে চোৱা মোক কি হৈছে এক মিনিট তুমি চকু চকে চোৱা তুমি পতি যাবা তোমার চকুলৈ বুকুতে নামে ধুমুহা তোমাক পোৱাৰ বাসনাই কৰে দেহা মন বলিয়া তুমি মন সৰগৰ মেনকা মৰম তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মগন মই শেষ তোমাৰ সাহস হেল্ল' গাইছ আজি মানে কি আকৌ মানে এটা হাবুঙত পেং কৰিবলৈ আহিছোঁ আৰু মানে কি আজি শিৱসাগৰৰ পৰা বন্ধু এজন আহিলে তেওঁ ক'লে যে কি হাবুঙত এটা পেং কৰোঁ আৰু সেইবাবে আহিলোঁ মানে এইডোখৰত ভণ্টি কেইজনীমান আছে সিহঁতক এতিয়া আমি চিনি পাওঁ মানে মোক চিনি পায় এওঁক নাপায় চিনি সেইকাৰণে ভাবিছোঁ আজি মানে কি পেংটো কেনেকুৱা ধৰণত কৰিম বুলি মানে ছোৱালীকেইজনী শেষত যিহেতু আছে এওঁক মানে আজি কথা পাতিব দিম পেংটো কি হয় আপোনালোকে লাষ্টলৈকে চাই থাকিব অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম ছোৱালীকেইজনী কি খবৰ ভালনে বহুত দিন দেখা নাই যে ছোৱালীকেইজনী এইদিন এইপিনে হাবুঙলৈ আহিছোঁ যদিও নাই অহা বাকী ভাল ন মই আছোঁ যেন তেনে খালোঁ গোটেইজন এই বহি লওঁ নেকি বহিবলৈ মন যোৱা নাই ছোৱালীজনী দেখি ধুনীয়া ধুনীয়া হৈ গৈ আছে দেখি ভাল লাগিছে মানে আগতকৈ সেই কথা এটা কওঁ নি মানে কি মোৰ লগৰ এজন আহিছিলে তাকে বোলো তোমালোকৰ লগত চিনাকি কৰি দিম বুলি আহিছিলোঁ মাতি দে নেকি বাৰু আহা এইপিনে আহা চিনাকি হ'বা ভণ্টিকেইজনীৰ লগত নাই শিৱসাগৰৰ পৰা আহিছে কথা পতা মোৰ গাৰ্লফ্ৰেণ্ড এজনী চাই দিব লাগিব মানে মই ভাবিছোঁ তোমালোকৰ দেখাই দিম এনেকুৱা হ'ব তুমি কি মাজতে বহা নেকি বহিলা চব ঘৰৰ ছোৱালী দিয়া বহিলা কথা পতা পাতা মই এই ওপৰত আহিছোঁ তোমালোকে বহা কথা পতা তোমাৰ নামটো কোৱা ধুনীয়া নাম দেই তোমাৰ মই মাজতে ৰাখিলোঁ তোমালোকৰ কথা পতা চুনু ফুকন চুনু ধনু বুলি মাতিব পাৰিবি পাৰিবা কিয় পাৰিবা নামটো ধুনীয়া লাগিছে সেইকাৰণে কৈছোঁ পিছে মই চশমাটো লগাই লৈছোঁ দেই লাজ লাগে পিছে লাজটো অলপ বেছি হয় এনেকৈ মই ছোৱালীৰ কথা পতা নাই দে আগত সেইকাৰণে তলে চোৱা তোমাৰ মনত কৈছে ঠাইটো কিন্তু ধুনীয়া আছে দেই তোমাৰ তোমাৰ হাঁহিতে মৰম তোমাৰ দুচকুত মৰম তোমাৰে মৰমে কৰিলে পাগল তোমাৰ হাঁহিতে মৰম তোমাৰ দুচকুত মৰম ঠাণ্ডাকে কথা পাতিছা যে তোমালোকে অকণমান স্পীড পাতা আকৌ চাইছোঁ ছোৱালী ফাৰ্ষ্ট টাইম তোমাক তোমাৰ লগত আকৌ ছোৱালীজনী দেখা পাতি তিনিজনী মাজত বহাই দিছোঁ তুমি কি কথা পাতিব নোৱাৰা নেকি এতিয়া তিনিজনী ছোৱালী আছে ন এতিয়া মই কোনজনী পতাং মানে এনেকুৱা লাগিছে ঘৰত মানে বোৱাৰীটো চাবলৈ গৈ আছিলে এতিয়া মই ছোৱালী পতাং গোটেই তিনিজনী ধুনীয়া এতিয়া কোনজনী পতাং সেইটো ভাবিছোঁ মানে ভালকৈ মুখখন চাই লৈছোঁ তাৰমানে এইফালে লিপষ্টিক নলগোৱা এইফালে লিপষ্টিক লগাইছে লিপষ্টিক নলগোৱা লিপষ্টিক বেয়া পাওঁ মজা তুমি ভাল পোৱা কিন্তু টেটু চেটু চবৰে টেটু দেখিছোঁ এইফালে যি লিখা আছে কিবা বয়ফ্ৰেণ্ডৰ নাম নেকি বয়ফ্ৰেণ্ড এফ্ৰেণ্ড থাকিলে এতিয়া এইবাৰে কৈ দিছোঁ চোৱা অকণমান চোৱা তেতিয়া অকণমান ভাল লাগিব ন চকুৱে চকুৱে চালে তোমাৰ চকুলৈ বুকুতে নামে ধুমুহা তোমাক পোৱাৰ বাসনাই কৰে দেহা মন বলিয়া আচ্ছা মই কথাটো কৈছোঁ দেই ধেমালি নকৰা মই মানে শিৱসাগৰ হয় আৰু মোৰ নামটো নিয় ৰাজখোৱা মই মানে ইয়ালৈ আহিছিলোঁ হাবুঙলৈ বিষ্ণুৰ লগত আহিছিলোঁ এতিয়া বিষ্ণুক তোমালোকে চিনি পোৱা নোপোৱা এইটো মই নাজানো বাট একচুৱেলি মানে তোমাক দেখিলোঁ দেই তাৰপৰা তোমাক তাৰপৰা মোৰ অলপ কিবা এটা প্ৰেম লাগিছিলে সঁচাই কৈছোঁ তোমাৰ যদি কিবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই কি কৰিবা ভাবা নেকি তুমি মোৰ মা বৈ
সেইবোৰ নকৰিবা চোৱা এতিয়া ইমান দূৰলৈ আহিছোঁ ন ঘৰত কৈ আছে নহয় ফোন কৰি আছে মাৰ লগত কথা পাতিবা নি কোৱা পতাই দিম মাৰ লগত কোৱা ইমান ধুনীয়া ছোৱালী দিছা মোক কি বেয়া লাগিছে নি ধুনীয়া ল'ৰাটোৰ কিনো হ'ল ধুনীয়া হাঁহিটো কিনি গ'ল পঢ়া ভাল ল'ৰাটোৰ কিনো হ'ল শুনিছো পঢ়াবোৰে নি কি হ'ব নে হয় চোৱা এতিয়া তিনিজনী ছোৱালী আছা দুজনীক এতিয়া তোমাক ভাল পাইছোঁ চোৱা তোমাক কিমান ভাল চেনি 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 রাম জেনি তেনি তোমার নাম মিঠা মিঠা কথাতে অতিবাহী হঠাতে মরম যেন জহি হই যাম তোমাৰ দুচকুলৈ চাম পঢ়ত আকৌ একো নাই ন শিৱসাগৰৰ পৰা আহিছে আহা আহা শিৱসাগৰ আহা ল ধৰি লওক ফুল বুলি ধৰি ল'লে হ'ল ভাল পাওঁ বুলি কোৱা নাই ময়ো কম তোমাক বুকুত আছে হেঁপাৰ মৰম দিন দিন গুটি তোমাক মৰম লাগে সঁচাকৈ ময়ো গলো তোমাক বুকুত থকা অযুত মৰম সকলো চোন ভাল পাওঁ বুলি কোৱা নাই ময়ো কম তোমাক বুকুত আছে হেঁপাৰ মৰম দিন দিন গুটি তোমাক মৰম লাগে সঁচাকৈ ময়ো গলো তোমাক বুকুত থকা অযুত মৰম সকলো চোন তোমালোকৰ লগত আহিছে তোমালোকে বুজাই দিয়া আৰে ভতিজা ন শিৱসাগৰৰ পৰা আহিছে মাকক বোৱাৰী লাগে আৰে বেলেগ বোৱাৰী বিচাৰি ল'লে হ'ল আৰে তোক ধুনীয়া দেখিছে কাৰণে তোক প্ৰপ'জ কৰিছে না পৃথিৱীত কি ছোৱালী নাই নেকি ন ইমান দূৰৰ পৰা আহিছে বেটাৰ কুপতি যোৱা কোনোবা এজনী যদি তোমাৰ পচন্দ নাই হোৱা ন তুমি এক মিনিট তুমি চকু চকে চোৱা মোক কি হৈছে এক মিনিট তুমি চকু চকে চোৱা তুমি পতি যাবা তোমাৰ চকুলৈ বুকুতে নামে ধুমুহা তোমাক পোৱাৰ বাসনাই কৰে দেহা মন বলিয়া তুমি মন সৰগৰ মেনকা মৰমৰ আঁতৰি দিওঁ নি তোমালোকে কথা পাতা নহ'লে আমি আঁতৰি দিওঁ ব'লা তোমালোকে কথা পাতা ভাই আৰু তোমালোকে ভালকে এনজয় কৰি কথা পাতিলে আমি আঁতৰি দিওঁ তোমাৰ লগতে আহিছে কৰিবা দে হেৰি ৰাস্তাত বুজাই দিম তোমালোকে এতিয়া চাই তোমালোকে পাতিলে আমি অকণ আমি এখন যাওঁ এতিয়া কোৱা এতিয়া চবে গুচি গ'ল এতিয়া লাষ্টটো নালাগে কি ক'ব লাগে এতিয়া লাষ্টটো নালাগে এতিয়া কোৱা কি কৰিবা কোৱা কি ক'ব লাগে আকৌ মই পতি দিয়া মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই চোৱা তোমাক ভাল লাগিছে সেইকাৰণে কৈছোঁ মই কৈছোঁ ন তোমাৰ তুমি বেলেগ ছোৱালী চালা ন মই নোৱাৰি যাব এবাৰ টাইম কৈছোঁ দেই তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মগন মই শেষ তোমাৰ উশাহত তোমাৰ হাততে হাত আকৌ ভাই মই যে প্ৰেংকটো কৰিব দিছিলোঁ তোমাক সেইপিনে যে এখন ছুটি ছবি হ'ব এতিয়া সেইটো কাৰণে কথাটো ভালকৈ কৈ দিয়া বুজাই কথাটো বুজাই কৈ দিয়া বহুত দীঘল হ'ব এতিয়া কৈ দিয়া কথাটো কৈ দিয়া মই কৈ দিওঁ নেকি তুমি ক'ব বেয়া কথা হা না আকৌ ভণ্টি মেইন কথাটো দেই আমি সেই ধৰক কেমেৰাটো লগাই থৈছোঁ চোৱা সেইটো কেমেৰাটো দেখিছা নাই তোমাক আচলতে প্ৰেংক কৰিবলৈ দিছিলোঁ আমি দুটা পাতি আহিছোঁ বোলো মানে ছোৱালীকেইজনীক আজি বোলো আছে যিহেতু দেখিলোঁ তোমালোকক দেখি পিনে বোলো আজি এনেকৈ কৈ চাওঁ কি হয় হাই এটা কৰি দিয়া বেয়া নোপোৱা যদি লগৰকেইজনী মাতি দিয়া হাই এটা হ'বলৈ আহা এইপিনে আহা বেয়া পাইছা নেকি নাপাবা আহা হাই এটা কৰি দিয়া দেখিলোঁ যে বহি থকা দেখি মই ভাবিলোঁ যে এওঁ কৈ আছিলে তাত আজি পেং এটা কৰিবলৈ চেষ্টা এটা চলাম বুলি তাৰপৰা বোলো তোমালোকে দি দিওঁ বুলি তোমালোকক এনেকুৱা কৰিলোঁ মানে বেয়া চেষ্টা নাপাবা দেই বেয়া পাইছা নি বেয়া নাপাইছা হাইটো কৰি দিয়া পিনে তুমি নকৰা নেকি হাই এটা কৰি দিয়া ৰখাই দিয়া মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ